চালো যে নিজৰ পৰা আহি পিনে কিনো আমনি লাগি গ'ল সেইবাবে যাওঁগৈ ঘৰলৈকে চেনেল ইউটিউব চেনেল Hi friends, welcome to my back to my channel. Dimoni bhai apnalogor Dimoni bhai YouTube channel শুভেচ্ছা জনাইছো যেহেতু মই জাগেৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বেছি খাটাং গিটিং কৰি আছে চাউণ্ডে নোসোমাই এতিয়া কি হ'ব যেতিয়া আমি ফাইনেলি নিজৰ পৰা আহি পালোঁ এতিয়া টিকেট কাটিব গৈ আছোঁ টিকেট 12 কি 12:30 ভাই টিকেট দিব দা যিহেতু আমি এতিয়া টিকেট কাটিব আহিছিলোঁ এতিয়া 12:40 পৰাহে দিব বোলে টিকেট সেইটো কাৰণে আমি অলপ পিকনিক স্পটটো ফুৰিব আহিছোঁ জানুৱাৰী দিনত নিজৰ পৰা আপোনালোকে আহিব অনলি পিকনিক স্পট আহাবি পিকনিক লোকে পিকনিক খাই আছে আমি তাকে চাব আহিছোঁ এতিয়া ঐ যা গান অফে কৰিলে এইবিলাক খানা পোৱা চলি আছে এই চাইডে হ'ল আমি যে যোৱা বছৰ যে আহিছিলোঁ যোৱা বছৰ কথাটো মনত পৰিছে না নাই যি সুবিধা এটা পাইছিলোঁ ন তই কিন্তু একদম বোকাত পৰি গ'লি কি হ'ব ন আছিল লাগে সেইবিলাক কথা ফ্ৰেণ্ড যোৱা বছৰ আমি ইয়ালৈ আহিছিলোঁ মানে মোৰ গাৰ্লফ্ৰেণ্ড লৈ এতিয়া যাক বিয়া পাতিলোঁ মানে তাক লৈ আহিছিলোঁ তাৰপিছত অলপ এভেল দিং দে এইটো চাইডে একদম পুৰা দৌৰি গৈছে একদম বোকাত যায় পৰিছে মানুহ একদম খাবৰ কাৰণে ভিজে অৱস্থা নহয় গৈছে সেইখিলে লাগি গৈ আছোঁ এনে এই মুটি চুটি লং আমি একদম নিজৰ পৰা যেতিয়া সোমাম তেতিয়া আমাৰ পেচাব কৰিব নোৱাৰিম হয় না নহয় সেইটো কাৰণে ইয়াতে মুটি চুটি লং হাগা মুটা ভিডিঅ' কৰি আছোঁ চাই লওক ডিজে লোকে পিকনিক খাই আছে আমি এতিয়া তাকে চাই আছোঁ এই কিদিনা পিয়াত নাচি আছে নাচক ভাবি আছে ই নানাচো যে সেইকাৰণে ময়ো নানাচোঁ বে অজয় ফ্ৰেণ্ডছ উঠনিবা টিকেট ল'ব চেষ্টা কৰি আছোঁ এতিয়ালৈকে টিকেট দিয়া নাই 12:30 পৰাহে দিব বোলে এতিয়া 12:20-25 হৈ গৈছে 12:30 পৰাহে দিব বোলে ইমান চেষ্টা কৰিছোঁ নাই পোৱা এতিয়া টিকেট ফ্ৰেণ্ডছ আমি ফাইনেলি এতিয়া হেৰি কি বুলি কয় নিজৰ পৰা ভিতৰত সোমাই গ'লোঁ শিশু উদ্যানত আমি কি গুটকা চুটকা আনিছিলোঁ গুটকাটো বাহিৰত থবা দিলোঁ যিহেতু মই নাখাওঁ ৰাহুলে খাইছিল খোৱাৰ কাৰণে তাক অলপ গালি দিয়া ভিতৰতো নকৰিলোঁ বা সেইটো কাৰণে লুকাই থৈ আছোঁ চিকৰৰ পিছত লৈ যাম বা এতিয়া ব্লগ ভিতৰত আৰম্ভ হোৱা পাৰ্মিশ্যনটো পাইছোঁ বা এখন নিজৰ পৰা ভিতৰলৈ সোমাই আহিলোঁ আপোনালোকৰ ভিতৰটো যোগেদি চাই থাকক এয়া হৈছে নিজৰ পানী বৈ আছে ওপৰৰ পৰা কিনো চাহ আমাৰ নিজৰ পৰা আহিলঙে বহুত কিমান বাৰ আহিলোঁ ঠিক নাই এই নিজৰ পাত কিনো এইবিলাকে চাই থাকিব লাগে শিশু উদ্যান সৰু ল'ৰা ছোৱালীবিলাক অহা জেগাহে আমি এতিয়া আহিলোঁ কি জাগিৰত অহা পাই অলপ সোমাই গ'লোঁ যিহেতু পিকনিক স্পট চলি আছে সেইবাবে আমি আহি গ'লোঁ কিনো ভিডিঅ' কৰি থাকিম চবটো বস্তু চাইছোঁ কি চব সৰু ল'ৰা ছোৱালী জেগাহে মানে সৰু ল'ৰা ছোৱালীহে মানে ঘূৰি ফুৰে আমিতো কি কৰিম অলপ ঘূৰিব আহিছোঁ ভাগৰ চাগৰ লাগি গৈছে আৰু মোৰ মোবাইলটো ইমান চিঞৰিছোঁ চাউণ্ড ভইচ কৈ আছে একদম ভইচটো অহাই নাই সম্পূৰ্ণকৈ কিয় বা
আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহে ন দামী মোবাইল ল'ব পাৰিম। কি কৰা হ'ল, হয় না নহয়? হয়। ফ্ৰেণ্ডছ, আমি ক'ত সোমালো আপোনালোকে গম পাইছে না? আমি ইগলুৰ ভিতৰত সোমালো, বৰফৰ জেগাত সোমালো, কিন্তু জাগিৰতে আছে ইগলু ঘৰ। আপোনালোকে আহিব পাৰে ইয়ালৈ। ইমান ডাঙৰ ইগলু। ফ্ৰেণ্ডছ, পৃথিৱীৰ পৰা ডাইনেছ নোহোৱা হৈ যায় কিমান বছৰ হ'ল হয়। এতিয়া আমাৰ জাগিৰতে এটা বম ডাঙৰ ডাইনেছ আছে, চাব আহিব পাৰে ইয়াতে। এইডাল দেখা নাই, একদম ডিঙি মেলি মেলি চাব লাগে, কিমান ডাঙৰ ডাইনেছ আপোনালোকে চাওকচোন। তাৰ ভুঁই আঙুলি চা। কৃষ্ণ, ইমান এডাল চাচোন, এডাল ডাইনেছেই হ'ল না। ফ্ৰেণ্ডছ, মই ঘৰৰ পৰা হঠাতে আহিব লগা হ'ল জাগিৰতত লাগি। জাগিৰতত আহিছোঁ যেতিয়া নিজৰ পাৰলৈ সোমাই কিয় নাযাম, মই সোমাই সেইটো কাৰণে আহিলোঁ। মই ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব নাপালোঁ, সেইবাবে মই জাগিৰতত আৰম্ভ কৰিলোঁ। যদি মানে মই ভিডিঅ'টো হঠাতে কৈছোঁ হয়, যে অকণো প্লেনিং নাই, সেইবাবে মই ভিডিঅ'টো কৰিলোঁ। প্লেনিং নোহোৱাকৈ মই ভিডিঅ'বোৰ কৰিলোঁ। যদি ইমান সদায় আহি থাকোঁ যে, সেইবাবে ইমান এটা ভাল লগা নাই নিজৰ পৰা মোৰ আহি। কিন্তু চোৱা জেগা বহুত আছে সৰু পোৱালিৰ কাৰণে। সৰু পোৱালীৰ কাৰণে বেছি ভাল জেগা আছে। আৰু মই মানে থাকি ভাল নালাগে এইখিনি জেগা, মই যামগৈ ঘৰলৈ এতিয়া। কি বোলে আপোনালোকে আহিব পৰা ভালে জেগাখিনি, কিনো হয়। জাগিৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। একদম ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিবা। তেতিয়া পিকনিক স্পট কৰি আছে, সেইবাবে মই অলপ দেখুৱাই দিছোঁ। চালোঁ যে নিজৰ পৰা আহি পিনে কিনো আমনি লাগি গ'ল, সেইবাবে যাওঁগৈ ঘৰলৈকে। চেনেল, ইউটিউব চেনেল।